যি মানুহৰ গাত তিনিটা গুণ থাকে সেই মানুহক ভগৱানে শতকোটি বিপদতো ৰক্ষা কৰে। এই তিনিটা গুণ থকা মানুহৰ জীৱনলৈ যিমান ডাঙৰ ধুমুহা নাহক কিয় ভগৱানে শেষ মুহূৰ্তত হ'লেও তেওঁলোকক থাপ মাৰি ধৰে। নমস্কাৰ, মই কৃষ্ণ ভূঞা। আপুনি চাই আছে বি পজিটিভ এণ্ড অলৱেজ বি পজিটিভ। আপোনাৰ লগতো কেতিয়াবা এনেকুৱা হৈছেনে? ডাঙৰ এটা বিপদ আহিছিল আৰু বৰ বিশেষ একো ক্ষতি নোহোৱাকৈ আপুনি উদ্ধাৰ হৈ গ'ল। মনত পেলাওকচোন, যিজনৰ গাতেই এই তিনিটা গুণ থাকে তেওঁৱেই বিপদৰ পৰা ৰক্ষা কৰিব, তেওঁকেই ভগৱানে বিপদৰ পৰা ৰক্ষা কৰিব। এই তিনিটা গুণ থকা মানুহক হেনো সদায় সহায় কৰিবলৈ স্বয়ং ভগৱান শ্ৰীহৰি নাৰায়ণ নিজেই আহে। আমি সকলোৱে এটাই বিচাৰোঁ, ভগৱানে যাতে আমাক বিপদ বিঘিনিৰ পৰা বচাই ৰাখে। সকলো অপায় অমংগলত যাতে ভগৱান আমাৰ লগত থাকে, সেয়াই আমি প্ৰতিজনে অন্তৰৰ পৰাই কামনা কৰোঁ। কিন্তু সকলোকে জানো ভগৱানে অপায় অমংগলৰ পৰা ৰক্ষা কৰে? আমাৰ মাজতে এনেকুৱা বহু লোক আছে যি ভগৱানক প্ৰতিদিনে পূজা প্ৰাৰ্থনা কৰাৰ পিছতো বিপদৰ সময়ত, সংকটৰ সময়ত তেওঁলোকক ৰক্ষা নকৰে। ইয়াৰ প্ৰকৃত কাৰণ কি বাৰু? যদি নিয়মিত পূজা প্ৰাৰ্থনা কৰাৰ পিছতো ভগৱানে সহায় নকৰে, তেন্তে ভগৱানে কেনেকুৱা মানুহক সহায় কৰে? যদি ভগৱানক আপুনি শুদ্ধ অন্তৰেৰে বিশ্বাস কৰে, তেন্তে কমেণ্টত জয় শ্ৰীকৃষ্ণ বুলি লিখি ভিডিঅ'টো শেষলৈকে চাব। তেতিয়াই আপুনি বুজিব ভগৱানে কোনজন মানুহক বিপদত থাপ মাৰি ধৰে আৰু তাৰ বাবে কি গুণ থাকিব লাগিব মানুহজনৰ গাত। যদি আপোনাৰ গাতো এই গুণ আছে, তেন্তে আপোনাকো বিপদত থাপ মাৰি ধৰিব প্ৰভু ভগৱন্তই। কি কি গুণ থাকিব লাগিব সেয়া জানিবলৈ চাই থাকক এই ভিডিঅ'টো। প্ৰথম কথাটো হ'ল, পূজা প্ৰাৰ্থনা কৰিলেই ভগৱানে সহায় কিয় নকৰে বা চকু মেলি কিয় নাচায়, আৰু কোনজন মানুহৰ লগত ভগৱান অনবৰতেই ছাঁৰ দৰে লাগি থাকে বা তেওঁক সঠিক পথেৰে আগুৱাই নিয়ে। এই সকলোবোৰৰ উত্তৰ ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক দিয়া মূল্যৱান জ্ঞানৰ মাজতেই আমি বিচাৰি পাম। ভগৱান শ্ৰীকৃষ্ণই গীতাৰ মাধ্যমেৰে অৰ্জুনক যি জ্ঞান দিছিল, সেই জ্ঞান লৈ যদি জীৱনটো আমি আগুৱাই নিব পাৰোঁ, তেতিয়াই আমি ভগৱানৰ অসীম কৃপা লাভ কৰিব পাৰিম। কি গুণ থাকিব লাগিব আপোনাৰ গাত? মূল কথাটো হ'ল ঈশ্বৰৰ ওপৰত বিশ্বাস আৰু আস্থা। হয়তো আজি আপুনিও ক'ব, ভগৱানক মই বহুত বেছি বিশ্বাস কৰোঁ। সকলোৱে ক'ব ভগৱানক বিশ্বাস কৰোঁ বুলি। কিন্তু চাবচোন, যেতিয়াই আমাক বেয়া পৰিস্থিতিয়ে ঘেৰি ধৰে, চাৰিওফালে যেতিয়া অন্ধকাৰে দেখোঁ, নিজক চম্ভালিব নোৱাৰা এক অসহায় পৰিস্থিতিৰ যেতিয়া সৃষ্টি হয়, তেতিয়াই কিন্তু আমি ভগৱানক দোষ দিয়া আৰম্ভ কৰোঁ। ঈশ্বৰৰ প্ৰতি থকা আমাৰ বিশ্বাস হেৰাই যায়। আমি জীৱনত সন্মুখীন হোৱা সকলো বেয়া পৰিস্থিতিৰ বাবে ভগৱানকেই দোষাৰোপ কৰি আমি খং ক্ষোভতে ভগৱানৰ নাম ল'বলৈ পাহৰি যাওঁ বা সেয়া ইচ্ছাকৃতভাৱেও কৰি পেলাওঁ। সামান্য বিপদ হ'লে সেই বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ প্ৰথম অৱস্থাত ভগৱানক খাতৰি ধৰোঁ সঁচা, কিন্তু লাহে লাহে যেতিয়া আমাৰ বিপদ বাঢ়ি গৈ থাকে, তেতিয়াই ভগৱানৰ প্ৰতি আমাৰ বিশ্বাস কমি আহিবলৈ ধৰে আৰু আমি ঈশ্বৰৰে নাম নোলোৱা হৈ পৰোঁ। ভগৱানক প্ৰাৰ্থনা কৰিবলৈ আমি এৰি দিওঁ। এনেকুৱা লাগে, কি লাভ, ভগৱান নাই, নহ'লেনো ইমান প্ৰাৰ্থনা কৰাৰ পিছতো ভগৱানে দেখা নাপায়নে? মনত ৰাখিব, এই ভাৱনা লৈ থকা মানুহক কেতিয়াও সহায় নকৰে ভগৱানে। ভগৱানে সেইজনকহে কৃপা কৰে যি হাজাৰ বিপদতো ভগৱানক পাহৰি নাযায়, একেদৰেই পূজা প্ৰাৰ্থনা কৰি থাকে ভগৱানক। ধৰক, দুদিন ধৰি আপুনি খাবলৈ একোৱেই পোৱা নাই, তেনেস্থলত আপুনি যদি ভগৱানক তাৰ বাবে দোষাৰোপ কৰে, লাভ হ'ব জানো? ইয়াৰ বিপৰীতে যদি সকলো ঈশ্বৰৰ ইচ্ছা বুলিয়েই ধৰি লয়, তেন্তে ৩ নম্বৰ দিনটোত আপুনি কেতিয়াও লঘোণে থাকিবলগীয়া নহয়। ভগৱানে সেইজনকহে সকলো দিয়ে যিজন ভগৱানৰ পৰীক্ষাত উত্তীৰ্ণ হয়। গতিকে যিমানেই জটিল সময় নাহক লাগিলে, কেতিয়াও ভগৱানক প্ৰাৰ্থনা কৰিবলৈ পাহৰি নাযাব। সংকটকালত তেতিয়া ভগৱানেও আপোনাক পাহৰি নাযায়। দ্বিতীয় কথাটো হ'ল শৰণাগত হোৱা। সদায় ভগৱানৰ শৰণাগত হৈ থাকিব লাগে। ভগৱানৰ চৰণত নিজকে সমৰ্পণ কৰিব পাৰিব লাগিব। সৃষ্টিকৰ্তা যি আমাক সৃষ্টি কৰিছিল, পালনকৰ্তা অৰ্থাৎ যি আমাক পালন কৰে, আৰু বিনাশকৰ্তাৰ আমি শৰণাগত হ'ব পাৰিব লাগিব।
তেওঁলোকৰ চৰণতো নিজকে অৰ্পণ কৰিবলৈ আমি শিকিব লাগিব। কাৰণ ঈশ্বৰৰ বিনা ইচ্ছাত এই সৃষ্টিত এটা গছপাতো লৰচৰ কৰিব নোৱাৰে। আপুনি যে উশাহ লৈছে, মোৰ যে এই ভিডিঅ'টো একান্ত মনেৰে শুনি আছে, এই সকলোবোৰ কেৱল ঈশ্বৰৰ ইচ্ছাতেই সম্ভৱ হৈছে। সেইবাবে যেতিয়াই আমি ভগৱানৰ শৰণাপন্ন হ'ম, তেতিয়াই আমাক ঈশ্বৰে সকলো বিপদ বিঘিনিৰ পৰা ৰক্ষা কৰি সঠিক আৰু শুদ্ধ পথেৰে আমাক আগুৱাই নিব। কিন্তু আধুনিকতাৰ ধামখুমীয়াত মানুহ ইমানেই ব্যস্ত হৈ পৰিছে, ভগৱানক পূজা আৰাধনা কৰিবলৈ একেবাৰে সময় নোহোৱা হৈছে মানুহৰ। এনেকুৱা মানুহো ওলাব যি ঘৰত ধূপডাল জ্বলাবলৈও সময় নাপায়। যিজনে ভগৱানক শুদ্ধ অন্তৰেৰে বিশ্বাস কৰে, তেওঁ এনেকুৱা কথা কাকো নকয়। অনবৰতে আপুনি ঈশ্বৰক পূজা প্ৰাৰ্থনা কৰিব নোৱাৰে, ঠিক আছে, কিন্তু দিনটোৰ 5 মিনিট সময় সদায় ভগৱানক আৰাধনা কৰিবলৈ চেষ্টা কৰিব লাগে। চেষ্টা নহয়, কৰিবই লাগে। যেতিয়া আপুনি দিনটোৰ এটা নিৰ্দিষ্ট সময়ত ভগৱানক আৰাধনা কৰিব, তেতিয়াই ভগৱানে আপোনাক এটা সঠিক বাট দেখুৱাব, যি বাটেৰে গ'লেহে আপুনি মুক্তি লাভ কৰিব পাৰিব। যিজনেই ভগৱানক গভীৰভাৱে বিশ্বাস কৰে, প্ৰতিটো খোজতে ভগৱানৰে নাম লয়, সুখ দুখ হৰ্ষ বিষাদ যিজনে সকলো ভগৱানৰে নামত সমৰ্পণ কৰি দিব পাৰে, সকলো ঈশ্বৰৰ ইচ্ছাতেই হোৱা বুলি যিজনে মানি চলে, সেইজন মানুহেই ঈশ্বৰৰ প্ৰিয় হৈ পৰে। যেতিয়া ঈশ্বৰৰ প্ৰিয় ভক্ত হ'ব পাৰিব, তেতিয়া হাজাৰ বিপদ বিঘিনিয়েও আপোনাক একোৱেই কৰিব নোৱাৰে। যেনেকৈ ভক্ত প্ৰহ্লাদক পিতৃ হিৰণ্যকশিপুৰে ইমান শাস্তি দিয়াৰ পিছতো প্ৰতিটো মুহূৰ্তত ভগৱানে থাপ মাৰি ধৰিছিল ভক্ত প্ৰহ্লাদক। তৃতীয়তে, আপোনাৰ নিষ্কাম ভাৱনা, অৰ্থাৎ কোনো স্বাৰ্থ নোহোৱাকৈয়ে ভগৱানক আপুনি পূজা প্ৰাৰ্থনা কৰিব পাৰিব লাগিব। একো বিচাৰি ভগৱানক প্ৰাৰ্থনা নকৰিব, কাৰণ কাক কেতিয়া কি বস্তুৰ প্ৰয়োজন হয় সেয়া ভালকৈ জানে প্ৰভু ভগৱন্তই। শ্ৰীকৃষ্ণই নিজেই কৈছে, নিস্বাৰ্থভাৱে সেৱা কৰা ভক্তক মই নিজেই আহোঁ সহায় কৰিবলৈ। কিন্তু আমি নিস্বাৰ্থভাৱে ভগৱানক প্ৰাৰ্থনা নকৰোঁ। কিবা এক ফল বাঞ্ছা কৰি বা কিবা এক ফল লাভৰ আশাৰেহে আমি ভগৱানক প্ৰাৰ্থনা কৰোঁ। সেইবাবে আমি প্ৰাৰ্থনা কৰিবই নাজানো বুলি ক'লেও একো ভুল নহয়। এখন দীঘলীয়া তালিকা লৈহে আমি ভগৱানৰ কাষলৈ যাওঁ। মোক চাকৰি লাগে, ঘৰ লাগে, গাড়ী লাগে, অমুকটো কাম হ'লে মই অমুকত এখন শৰাই আগবঢ়াম ইত্যাদি। এনেকুৱা অলেখ অজস্ৰ স্বাৰ্থ সোমাই থাকে আমাৰ প্ৰাৰ্থনাত। আৰু যদি কামটোত সফল কেনেবাকৈ নহ'ল, তেন্তে কি শৰাই সকলো পাহৰি পেলোৱা যায়। এনেকুৱা ভুল আপুনি কেতিয়াও নকৰিব। ভগৱানক নিষ্কাম মন এটা লৈহে প্ৰাৰ্থনা কৰিব। যেতিয়াই আপুনি ভগৱানক নিষ্কাম মন লৈ প্ৰাৰ্থনা কৰিব, তেতিয়া প্ৰভু ভগৱন্তই শতকোটি বিপদৰ পৰা আপোনাক উদ্ধাৰ কৰিব, আপোনাক ৰক্ষা কৰিব। এই 3টা গুণ বাৰু আপোনাৰ গাত আছেনে? কমেণ্ট কৰি জনাবচোন। এই 3টা গুণ যাৰ গাতে আছে, তেওঁ কিন্তু কেতিয়াও বিপদত নপৰে। জীৱনলৈ বিপদ বিঘিনি অহাটো স্বাভাৱিক প্ৰক্ৰিয়া, কিন্তু এই বিপদ বিঘিনিৰ সময়ত যদি ভগৱান আপোনাৰ সহায় হয়, ভগৱান যদি আপোনাৰ সাৰথি হয়, তেন্তে বিপদ বিঘিনি আপোনাৰ কিবা কৰিব পাৰিব জানো? নিশ্চয় নোৱাৰে। যেনেকৈ অৰ্জুনৰ ৰথৰ সাৰথি শ্ৰীকৃষ্ণ হৈছিল, নিৰস্ত আছিল শ্ৰীকৃষ্ণ, তাৰপিছতো অৰ্জুনক কি ভগৱানে সহায় কৰা নাছিল জানো? ভক্ত প্ৰহ্লাদো নিৰস্ত আছিল, ভক্ত প্ৰহ্লাদক ভগৱানে সহায় কৰা নাছিল জানো? ইয়াতো কথাটো তেনেকুৱাই। আপুনি ভগৱানত মন লগাওক, ভগৱানে আপোনাক সহায় কৰিব। ভিডিঅ'টো যদি ভাল লাগিল অনুগ্ৰহ কৰি লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।